মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আজিৰ দেওবৰীয়া চৰাত 10টামান মহৎলোকৰ বাণী লৈ আহিছোঁ। ইয়াৰ 1 নম্বৰ বাণীটো হ'ল স্বাধীনতা আমাৰ জন্মগত অধিকাৰ, বাল গংগাধৰ তিলকে কৈছিল। 2 নম্বৰ, পঠনৰ পৰা দূৰৰ মানিক হাততে পোৱা যায়, সত্যনাথ বৰাই কৈছিল। 3 নম্বৰ বাণী, মৰমে মৰমৰ জন্ম দিয়ে, সফবলছে কৈছিল। 4 নম্বৰ বাণীটো হ'ল চৰিত্ৰ মানুহৰ আচল সম্পত্তি, মাইলছে কৈছিল। 5 নম্বৰ বাণী, ভুল জনাতকৈ নজনাই ভাল, শেক্সপিয়াৰে কৈছিল। 6 নম্বৰ বাণীটো হ'ল দেশতকৈ মোমাই ডাঙৰ নহয়, লাচিত বৰফুকনে কৈছিল। 7 নম্বৰ, যি নিজস্বক হৰুৱাই তেওঁ সকলো হেৰুৱাই, মহাত্মা গান্ধীয়ে কৈছিল। 8 নম্বৰ, সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে, হজৰত মুহাম্মদে কৈছিল। 9 নম্বৰ বাণী, বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। 10 নম্বৰ বাণী, নিৰ্ভীক নহ'লে সত্য সাধন বা অহিংসা অসম্ভৱ, মহাত্মা গান্ধীয়ে কৈছিল। মৰমৰ বন্ধু-বান্ধৱী আৰু ছাত্ৰ-ছাত্ৰীসকল, আজি শেষত এটা সাধত থাকিল। সাধটোৰ উত্তৰ নিশ্চয় আপোনালোকে কমেণ্টত জনাব। সাধুটো হ'ল পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। অনুগ্ৰহ কৰি উত্তৰটো কমেণ্টত জনাব। আজিলৈ ইমানেই। ধন্যবাদ।